Hold me close till I get up. Hey, what's up guys, welcome back to another vlog. আৰু আজি গৈছো পিকনিক খাবৰ কাৰণে আৰু তাকে চাও আপোনালোককো দেখাও চাই কিনে ভাল পাব আৰু 2023 যা নাই যেহেতু আমো যাও তাকে চাওক আৰু বলক নাকি বেছি দেৰি নকৰো দেৰি হৈছে বলক চাই যাওক দেখাইছো আৰু বলক লেটস গো গাইজ আমি পিকনিক যাব আইছো কিন্তু বক্সৰ ইটাও ঠিক হয় নাই guys, box of problem আছে তো আনে হ'ব আৰু জলদি যাই আছো এই বক্স ঠিক কৰি আছে জলদি এই আর কিছু গাইজ ফাইনালি অলওয়েজ কৰো আমি যাবাক লাগি পুরা রেডি জয় এই ফার্স্ট রখাটো আমার হলে দে বরবেতা না পাতে কি বলবো আর চলিয়ে ফোন আইছি বলে কিবা অফিসের ফোন আইছি আরে हो जाऊंगा मिलके मुझसे बात करा कर मेरे आगे कुछ भी नहीं सबका बराबर मैं खो जाऊंगा मिलके मुझसे बात करा कर कि तू मेरी आंखों में है पूरी जस्ती तेरे आगे कोई नहीं एक चलती ये दुनिया वाले निकाले ना कमी ओके गाइज গৈছো বৰ্তমান মানসত যাই পামে আৰু বেছি জায়গা নাই আৰু 15 কিলোমিটাৰ মান আছে তো অলপ বাহিৰত ওলাই কিনে হাৱা বতাহ খাই যাই আছো তো পামে আৰু চাই থাকক আপোনালোকক দেখাই আছো finally পাই গলো আমি মানস অলরাইট গাইজ আহি পালো আমি আমাৰ ডেষ্টিনেশ্যন মানস নেশ্যনেল পাৰ্ক তো গাইজ পৰিৱেশ চাওঁ ইয়াৰে পুৰা মানুহ চব ফালে একদম আমাৰ গেং বহুত মানুহ হৈছে গাইজ এতিয়া আমি এতিয়া অকল এনজয় কৰিম অ'কে গাইজ আহি পাতটো পালোৱে আমিতো ৰাতিপুৱা একো খাই অহা নাই ঘৰত তো ভাবিলোঁ ইয়াতে কিবা হোটেল চাই আগে খাই লওঁ তাৰপিছত বাকী আপোনালোকক দেখাই আছোঁ আৰু কি কি আছে কি নাই আমি খাৰ কাৰণে ঘূৰি আছোঁ এতিয়া এতিয়া সোমাবি নেকি কিবা কি খাবি কিবা অলপ খাই লৈ কিনে আপোনালোকক জেগাখিনি ভালকৈ দেখাই আছোঁ আৰু ইয়াৰে নদীটো চাওকচোন ভাল মজা চাফা এতিয়া গা ধুম আমি যে অলপ দেৰিকৈ মজা চাফা শিল আছে তলত গোটেই চিনি পায় আৰু আজি ৱাটাৰ প্ৰুফ ভিডিঅ'টো চেক কৰোঁ নেকি মোবাইলটো একদিনো পানীৰ তলত নামাও নাই সেইটোও চেক কৰিম আজি ভাল বস্তু মনত পৰিছে ঐ পোষ্ট দিছে নেকি এই অলপ ঘূৰি যা guys
গাইজ দেখাই আছো ভাল জেগা সঁচাকৈ ভাল জেগা আপোনালোকে আহিব ইয়াত মানস নেশ্যনেল পাৰ্ক সঁচাকৈ ভাল জেগা ইয়াতে চাফাৰী কৰিব পাৰিব গা ধুব পাৰিব নদীটো নিজৰাটো আছে ওচৰত আৰু ইপিনে খানা চানা খাব পাৰিব আহিলে চব খানা খাই আছে আৰু বালাটো অলপমান এনজয় কৰিব পাৰিব যদি কৰে আপোনালোকে ইয়াতে বালাটো এনজয় কৰিব পাৰিব এই আৰু গাইজ আহিব ইয়াতে ओके गाइस इनके ओके गाइस फोटो এটা মাৰিব দিছো থাম্বনেলৰ কাৰণে তাকে অনলাইন ফেলে বেছি আলানি অলপ মানকি ফেলে আলানি আইলে আইলে এই সাতর অলপ মুখখন মানে বেছি আলানি ছিল সবে আৰু অলপ ইফালে হালি বেছি লাগিব ঠাণ্ডা লাগা বেছি হাল্লা হৈছে না মাছু ঠাণ্ডা লাগা গাইস মানুহ হক ভালকে দেখাই নাই জায়গাবিলাক এইবিলাক চব খানা চানা খাই যাবাই ওলছি আমি ফুৰিব গৈছিলোঁ এইটো চাইডত যাতে এতিয়া মানুহবিলাক চব যাবাই ওলছি আমি আহি মানে এতিয়া আহি আমি গা ধুম তাৰপিছত আৰু যি কৰোঁ আৰু বাকীখিনি পিছত কৰি আছোঁ ওচৰত এইবিলাক দোকান যি লাগে সব পিকনিক খাব আহিছে ओके गाइस নদীটো মানে নিজৰাটো গা ধুবৰ কাৰণে বহুত ধুনীয়া হয় চাওকচোন পুৰা নীলা নীলা পানী আমি এতিয়া ইয়াতে গা ধুম পানীখিনি মজা চাফা সেইকাৰণে গা ধুই কিনে ভিডিঅ' নকৰোঁ আৰু তাৰে পিছত আৰু অলপ দেখাই আছোঁ না কি কয় চাই থাককচোন ঠান্ডা লাগছি গাইস তলত তো কি করবি ঠান্ডা দে তলত টাওয়েল উপৰত জ্যাকেট সোয়েটার কথা পিন্ধি লৈছো এই গাইস উপায় নাই মজা মতো হইছি মারা যাবি জাতের জ্বর ওকে আমার বক্সের অবস্থা বন্ধ হয়ে যায় থাকে ফাইনালি আমি এর পাস যাবা পারলো আর এতে সব কাম চাম শেষ নাকি ঘুরা হল গা দিলো সব শেষ বাই বাই এখনি এতিয়া আগত যাই চাও আৰু তাতে সেই কৰিম অলপমান তাকে লগি যাওচোন কি চাও তো আৰু এই ওয়াটার ক্রসিং আমি এগুলো সব পার কৰি কেনে গাড়ি পার কৰি লৈ গৈছিলো আৰু মানুহবিলাক সব
গেলে আৰু এইবিলাক চব যাব বাই বাই গাইজ এইবিলাক নাওতো উঠিব পাৰি আমি নুঠিলোঁ বাৰু এইবিলাকত কিন্তু উঠিব পাৰি আৰু আমি এইবিলাক নুঠো গাইজ কি ক'ব উপায় নাই এই মানে চাফা গাড়ী লৈ যাব খুজিছিলোঁ আমি এই গাড়ী কিন্তু এতিয়া গধূলি হ'ল কাৰণে এতিয়া নাযায় আছে মানে কালি যাব বোলে আৰু ৰাতিপুৱাৰ পৰা আমাৰ দেৰি হ'ল অলপ আহোঁতে তো উপায় নাই আৰু কিবা যাব নাপালোঁ এনেকৈ পূৰা গাড়ী লৈ যাই ঘূৰাই লৈ আহিলে আমাকো আৰু পাৰ পাৰ্চন 300কে তো উপায় নাই কিন্তু আমি যাব নাপালোঁ না কি হা দেৰি গেল নাই হা যাব নাপালোঁ উপায় নাই আৰু উপায় নাই এতিয়া বাদ দি উপায় নাই এতিয়া আমাৰ টাইমৰ কাৰণে নহ'ল তো এতিয়া যাওঁ আৰু ঘৰত তো এইখিনি আছিল আজিৰ ভিডিঅ' কেনেকুৱা বোলে ভিডিঅ'টো জনাব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আকৌ নতুন ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই ষ্টে চেফ বি চেফ বাই বাই গাইজ এইখিনি আছিল ভিডিঅ'